প্ৰেম কি জীৱনৰ শেষ লক্ষ্য নে এক অন্তহীন যাত্ৰা কি বাৰু এই প্ৰেম কেৱল এটা শব্দ নে এটা সম্পূৰ্ণ কাহিনী এটা কাহিনী ভুলবোৰ এনেকুৱাই কৰো বুলি কোনেও নকৰে কিন্তু হৈ যায় অকস্মাতে নজনাকে যিদৰে অজানিতে হৈ যায় প্ৰেম যিদৰে ভাল লগা হয় ৰাতিৰ আকাশ ভাল লগা হয় কৃষ্ণচূড়াৰ ছাঁ আৰু ভাল লগা হয় সপোনৰ বৰষুণ মানুহক আগুৱাই যাবলৈ বাট লাগে কিন্তু প্ৰেমৰ জানো বাট থাকে প্ৰেম মাথো যাই যায় বুকুৰ পৰা বুকুলৈ অসীমৰ পৰা অসীমলৈ কিন্তু নাজানো এই কিন্তুবোৰ কিয় থাকে বাৰু সময় জানো বান্ধিব পাৰে প্ৰেমক প্ৰেমে জানো মানে সময়ৰ সীমাৰেখা তথাপিও আমি মানো প্ৰেমৰ দিন 14 ফেব্ৰুৱাৰী প্ৰেমৰ দিৱস এই দিনটোতে হেনো প্ৰেম আকাশত উৰে প্ৰেম হেনো বতাহত বয় হীৰাই হীৰাই উপচি পৰে প্ৰেম আৰু জীপাল কৰি তোলে আমাৰ হিয়া শেষ হ'ব ধৰে এনেকৈ শেষ হ'ব ধৰে সকলো জীয়াবলৈ যেন একোৱেই বাকী নাই আগুৱাবলৈ যেনেকৈ বাট নাই সপোন নাই কৃষ্ণচূড়াৰ প্ৰেম প্ৰেম গোন্ধোৱা বতাহ কিন্তু এনেকৈ জানো শেষ হয় সকলো প্ৰেমটো জীৱনৰ শেষ পৃষ্ঠা নহয় বন্ধু প্ৰেম মানেই যেন আৰম্ভণি এক নতুন জীৱনৰ এক নতুন সপোনৰ এয়াইতো প্ৰেম